ছাত্ৰ ছাত্ৰীসকল, নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান আৰু ভূগোল খণ্ডৰ অসমৰ ভূগোল নামৰ পাঠটোৰ আলোচনালৈ আহিছোঁ। মূল আলোচ্য বিষয় অসমৰ অৱস্থান, ভূ-প্ৰকৃতি, জলবায়ু, মাটিৰ বৈশিষ্ট্য, অৰণ্য। এতিয়া আমি অসমৰ অৱস্থান সম্পৰ্কে আলোচনা কৰোঁ আহা। ভাৰতত অসমৰ অৱস্থান চোৱা। এখন ভাৰতৰ মানচিত্ৰ। ইয়াৰ ওপৰফালে উত্তৰ, সোঁফালে পূব, তলৰফালে দক্ষিণ আৰু বাওঁফালে পশ্চিম। এতিয়া ভাৰতৰ উত্তৰ পূব দিশৰ এই সেউজীয়া খণ্ড অসম। গতিকে ভাৰতৰ উত্তৰ পূব দিশত অৱস্থিত। আকৌ এছিয়া মহাদেশৰ ক'ত অৱস্থিত এই ৰাজ্যখন চাই লওঁ। এখন এছিয়া মহাদেশৰ মানচিত্ৰ। এছিয়া মহাদেশৰ একেবাৰে দক্ষিণ দিশত ভাৰতবৰ্ষ অৱস্থিত। একে দক্ষিণ দিশৰ এইখন ব্ৰহ্মপুত্ৰ নদী, এইখিনিত অসম অৱস্থিত। গতিকে এছিয়াৰ দক্ষিণ আৰু সামান্য পূব, গতিকে দক্ষিণ পূব এছিয়াত অসম অৱস্থিত। এতিয়া অসম ভাৰতৰ অংগৰাজ্য হিচাপে এই ৰাজ্যখনক 7খন ভাৰতৰে বহিৰাজ্যই আগুৰি আছে। পশ্চিমবংগ, অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, এনেধৰণে। এতিয়া অসমৰ অৱস্থান সম্পৰ্কে জানিবলৈ গ'লে অসমৰ চাৰিসীমাটো জানিব লাগিব। এইফালে উত্তৰ, পূব, দক্ষিণ আৰু পশ্চিম। এতিয়া উত্তৰে ভূটান, অৰুণাচল, পূবে নাগালেণ্ড, মণিপুৰ, দক্ষিণে মিজোৰাম, ত্ৰিপুৰা, বাংলাদেশৰ কিছু অংশ, পশ্চিমে মেঘালয় আৰু পশ্চিমবংগ। এতিয়া এই বাকী 7খন ভাৰতৰ অংগৰাজ্য আৰু 2খন বহিৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশে অসমক আগুৰি আছে। গতিকে অসমৰ সীমাত লাগি থকা বহিৰাষ্ট্ৰ 2খন হ'ল ভূটান আৰু বাংলাদেশ। এতিয়া অসমৰ তিনিওফালে পাহাৰে আগুৰি আছে, পৰ্বত পাহাৰ। এইবিলাক হিমালয় পৰ্বতৰ পাদদেশ, মানে নামনি অংশ। ভূটান পাহাৰ, অৰুণাচলৰ পাটকাই নগা পৰ্বত, তাৰপিছত মিজো পাহাৰ, মেঘালয়ৰ খাচীয়া জয়ন্তীয়া, এইবিলাক পাহাৰ। কেৱল বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চল আৰু পশ্চিমবংগৰ সীমান্তৱৰ্তী অঞ্চলটোহে পৰ্বত পাহাৰ নাই। এনেধৰণে পশ্চিম দিশটোত বাহিৰে বাকী তিনিওফালে অসমক পৰ্বত পাহাৰে আগুৰি আছে। এতিয়া অসমৰ সোঁমাজেৰে ব্ৰহ্মপুত্ৰ নৈখন বৈ গৈছে। আকৌ দক্ষিণ দিশেৰে বৰাক নৈ এইখন। অসমত মুঠ 26খন ব্ৰহ্মপুত্ৰ উপত্যকাত, 3খন কাৰ্বি মালভূমিত, ডিমা হাছাও পাৰ্বত্য অঞ্চলত আৰু 3খন বৰাক উপত্যকাৰ জিলা। মুঠ 33খন জিলাই এই অঞ্চলটো, এই ৰাজ্যখনত আগুৰি আছে। এতিয়া অসমৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ আৰু বৰাক আৰু ইয়াৰ উপনৈসমূহে 2খন সুকীয়া সমতল ভূমিৰ সৃষ্টি কৰিছে। এতিয়া অক্ষাংশ আৰু দ্ৰাঘিমাংশ হিচাপত অসমৰ মানচিত্ৰখনত উত্তৰা দক্ষিণাকৈ থকা এই ৰেখাবিলাক দ্ৰাঘিমা ৰেখা আৰু পূবা পশ্চিমাকৈ থকা এই ৰেখাবিলাক অক্ষৰেখা। এতিয়া অক্ষাংশ হিচাপত অসম আৰম্ভ হৈছে 24°09' উত্তৰ অক্ষৰেখা, এইডাল 24° আৰু 24 পাৰ হৈ 24°9' উত্তৰ অক্ষৰেখা। আকৌ ইফালে উত্তৰে আছে 27°58', এইডাল 27°, মানে প্ৰায় 28° উত্তৰ অক্ষৰেখা। গতিকে 24°, প্ৰায় 24°ৰ পৰা 28° উত্তৰ অক্ষৰেখালৈকে অসম বিস্তৃত। এই দুয়োডাল আৰম্ভণি আৰু শেষ অক্ষৰেখাতেই, উত্তৰ অক্ষৰেখাতেই অৱস্থিত, অৰ্থাৎ অসম সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত। আকৌ দ্ৰাঘিমাংশ হিচাপত অসম আৰম্ভ হৈছে 89°42', এইডাল 90° দ্ৰাঘিমা। গতিকে 89°ত অসম আৰম্ভ হৈছে, প্ৰায় 89, আৰু ইফালে আছে 96°01' পূব দ্ৰাঘিমা। এই দুয়োডাল পূব দ্ৰাঘিমা, 89°, প্ৰায় 89° আৰু প্ৰায় 96°, এই দুয়োডাল
পূব দ্ৰাঘিমা গতিকে 89 ডিগ্ৰীত অসম আৰম্ভ হৈছে দুয়োডাল পূব দ্ৰাঘিমা গতিকে অসম সম্পূৰ্ণৰূপে পূব গোলাৰ্ধত এই কথাখিনি ভালদৰে মন কৰিবা এতিয়া অসমৰ অৱস্থান সম্পৰ্কে 5 মূল্যায়নৰ প্ৰশ্নটোৰ উত্তৰ দাঙি ধৰা হৈছে মন কৰা